বছ আজি ভিডিঅ'তে এতিয়াৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰিছোঁ জাষ্ট। তো ইয়াৰ পৰা মই লৈ ল'লোঁ তুগুৰি লৈ কিনে এতিয়া গৈ আছোঁ। কচু সিজাই থোৱা আছিলে মায়ে, তো সেইটো হ'ল আমাৰ কচু সিজাই থোৱা। দিন এটাতে সিজাই থৈছিলোঁ কচুটো মানে মায়ে কাটি কিনে ইয়াতে সিজাই থৈ দিছে। মই জাষ্ট এতিয়া ইয়াৰ পৰা উলিয়াব লৈছোঁ। উলিয়াই কিনে ইয়াতে মিক্স কৰি লৈছোঁ আৰু প্ৰথমে মিক্স কৰি কিনে এনেকৈ বাল্টিংটো দি লৈছোঁ। বাল্টিংটো দি হোৱাৰ পাছত আমি এতিয়াতো ভালদৰে মিক্সিং কৰি ল'ম। মোৰ ভণ্টিয়ে মোবাইলটো ধৰি দি আছে, কেমেৰামেন যে ভণ্টি হৈছিলে মোৰ লগত। মই জাষ্ট গা ধুবৰ কাৰণে ৰেডি হৈছিলোঁ। দুপৰীয়া খানাটো দিব লাগে কাৰণে দি দিলোঁ। তাৰপিছত বাবাৰ অলপ চলপ গা বেয়া হৈ আছে, মাৰ ঘৰত নাছিলে, সেইকাৰণে ইয়াৰ পৰা মই অলপমান কচু উলিয়াই কিনে ইয়াতে দি দিলোঁ। দি কিনে এতিয়া বাল্টিংটোত মিলাব লৈছোঁ। মিলাইছোঁ তাত ভালেখিনি দিছোঁ বাৰু দেই। দি আছোঁ এনেকৈ দি আছোঁ যেতিয়ালৈকে মোৰ মন হোৱা নাই তেতিয়ালৈকে মই দি আছোঁ। আজি সৰহকৈ দিম বুলি ভাবিছোঁ, সেইকাৰণে পূৰা দি আছোঁ মই দি আছোঁ। শেষে হোৱা নাই, মানে শেষ হ'ব হোৱাই নাই। এতিয়া বৰ্তমান শেষ হ'বই চাগে, আৰু অলপমান লাগিব চাগে। তো এনেকৈ দি একদম পূৰা এতিয়া মিক্সিং কৰিছোঁ। পূৰা মিক্সিং কৰি আছোঁ মিক্সিং কৰি আছোঁ। মানে মিক্সিং কৰাৰ পাছত পূৰা ভালদৰে মিক্সিং কৰি লৈছোঁ। চাইছে এবাৰ মিক্সিং কৰিছোঁ, পূৰা মিক্সিং কৰিছোঁ। মিক্সিং কৰি আকৌ এবাৰ মিক্সিং কৰি লৈছোঁ। এতিয়া মিক্সিং কৰি লৈছোঁ। এটা মিক্সিং কৰাৰ পাছত ভালদৰে মিক্স কৰিব লাগে ন, তেতিয়া খাব ন ভালদৰে মিক্সিং কৰাৰ পাছত মানে সিও যাতে খাই ভাল লাগে ন, ভাল পাব লাগে, সেইটো কাৰণে ভালদৰে মিক্স কৰাই লৈছোঁ। এতিয়া বৰ্তমান হ'লে হোৱাৰ পাছতো ভালদৰে ঢাকি দিছোঁ। আকৌ ঢাকি কিনে এতিয়া লৈ গৈছোঁ তাৰ ওচৰলৈকে। এনেকুৱা আছে এইফালে এতিয়া আগফালেদি যাব লাগে, আমাৰ ঘৰৰ পৰা আগফালে আছে এইটো। মামাহঁতৰ মাটিডোৰত বান্ধি থোৱা আছে। এইফালে আমি এইটো এতিয়া অলপমান পানী চানী চেপা দিয়া আছে, জাবৰ তাবৰ দি কিনে ৰাস্তাতে তেনেকৈ বনাই লৈছোঁ অলপমান। ইয়াতে এতিয়া গৈ আছোঁ আমি। এতিয়া আমাৰ আগফাল হয়, য'ত মামাহঁতৰ মাটি হয়। এইটো মামাহঁতৰ মাটি অলপ ওচৰে এঘৰ হয়। এইফালে হিমাইদি গৈ কিনে এতিয়া দেখিছে চাগে, মানে এটা সুন্দৰ পৰিৱেশ। এটা নেচাৰেল, তেওঁলোকেতো ভাল পায় মানে নেচাৰেল কাম। সেইটো আমাৰ ধাননি মামাহঁতৰ মাটিত মানে এতিয়া ধান ৰুই থোৱা আছে। তাৰ কাৰণেতো বেষ্ট হৈছে একদম। বৰষুণ দিয়া নাই এইকেইদিন, পুৰা ৰ'দ, তামাম ৰ'দ দিছে আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকুৱা বতৰ এইটো জনাব কমেণ্ট কৰি কিনে। এইফালে এতিয়া গৈ আছোঁ, এই বাঁহনিৰ তলতে বান্ধি থোৱা আছে গাহৰিটো। তাৰ ওচৰলৈকে গৈ আছোঁ এতিয়া দানাটো দিবলৈ। আই থিংক সি এতিয়া গম পালেই চাগে আমি যে এৰি আছোঁ বুলি। সিহঁতে ভিডিঅ' বনোৱাৰ কথা নাজানে বাৰু, বাট মোৰ হাতত বাল্টিংটো দেখি কিনে তাৰ অভিমুখে গৈ থকাটো বুজি পালে আৰু মই যে তাৰ ওচৰত ফাইনেলি পাই গ'ল আমি এতিয়া গাহৰি খানা দি লৈ ইয়াতে। এইটো আহিলে কেনেকৈ মাতে চাওঁগে এইটো আহিলে এতিয়া খাবলৈ। মোৰ লগত আহিছে মোৰ ভণ্টি গুণগুণ। আমি এতিয়া গাহৰি খানা দিব আহিছোঁ। যিহেতু থৈ যায় বুলিতো ধুব লাগিব, পানী আছে। গম তাৰপিছত মা নাই ঘৰত, থৈ কিনে গাহৰি এটা দিব আহিছোঁ ভণ্টিৰ লগত। তাৰপিছত এই হেল্পিং কৰিলে কেমেৰা মোবাইলটো ঘৰত অলপ আৰামছে এতিয়া খাই আছে ইয়াতে। তাৰপিছত এতিয়া অলপমান খাই কিনে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। নতুন গাইছে যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লেটছ সি ইয়াত সিমানে ভিডিঅ'টো ইয়াতে সকলোকে ৱেলকাম জনালোঁ। তাৰপিছত ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব প্লিজ। বাছ সেইটো ভিডিঅ' বেছি দীঘল নকৰোঁ বাছ সেইটোৱে। এতিয়া আমি যাওঁগৈ। এইটো খাই আছে বাৰু, খাই থাকিব। মই গা ধুব ওলাইছোঁ, গৰম বেছিটো সেইকাৰণে গামোচা চামোচা পিন্ধি আছোঁ। তাৰপিছত ৰেডি হৈ যায়, তাৰপিছত দিব আহিছোঁ বাছ সেইটো।